দোস্ত আজি আমি এনেকা মলমৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। মোৰ ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এইটো চাওক, এইটো ইয়াত কিপলেডিন দি আছে। এইটো চাওক, এইটো হয় ভৰিত কটাত লগাব লাগে। ইয়াৰ ৰুপিছটো হৈছে 160 টকা। ইয়াৰ 160 টকা হৈছে ইয়াৰ ভৰি কটাত লগাব লাগে। আৰু কিছুমানে এনেকা টিম্পলতো এইটো ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ ৰুপিছটো মই কৈ দিছোঁ 160 ৰুপিছ। ইয়াৰ আৰু কিপলেডিন বুলি আপোনালোকৰ ফাৰ্মেচিত গৈ এইটো ক'লে আপোনালোকে এইটো দিব। ইয়াৰ 160 টকা হয়। এইটো চাওক কি এইটো ব্যৱহাৰ কৰিছে। এইটো ফটোটো চাওক আপোনালোকে। এইটো চাওক, এইটো মোৰটো শেষ হৈছে লগাই চব শেষ হৈছে। তেনেহ'লে গাইজ আজিৰ ভিডিঅ'টি ইমানেই। মোৰ ভিডিঅ' যদি ভাল লাগিছে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। জয় অসম।